সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। মোৰ মোবাইলৰ স্ক্ৰীণত যে এগৰাকী বাইদেউৰ ফটো দেখা পাইছে, সেই বাইদেউগৰাকী শিৱসাগৰৰ জীয়াৰী, কিন্তু এতিয়া বৰ্তমান কাকপথাৰৰ বোৱাৰী। বিয়াতেই প্ৰতিভা আছে। বাইদেউগৰাকীৰ নাম হ'ল প্ৰিন্সমণি ভূঞা। তেখেত ইমানেই প্ৰতিভাৱান, আচলতে কিনো ক'ম। ভালেমান কেইখন কিতাপ লিখিলে। বিষণ্ণ ফাগুন মই দেখাইছোঁৱে মোৰ মোবাইলৰ স্ক্ৰীণত। আৰু তাৰ লগতে সমাজৰ ক্ষেত্ৰত দৌৰি ফুৰা, সমাজক ভাল পোৱা, সুন্দৰ কবিতা আবৃত্তি কৰা নিজৰ সৃষ্টিৰাজিয়ে। তাতকৈ আৰু কিবা জানো প্ৰতিভা লাগে? আৰু বহুতো আচলতে প্ৰতিভা আছে। যেতিয়া বাইদেউৰ ওচৰত মই যাম বা বাইদেউ যদি আমাৰ গৃহত উপস্থিত হয়হি, নিশ্চয় এটি সাক্ষাৎ ল'ম, আপোনালোকৰ আগত প্ৰচাৰ কৰিম। গতিকে আপোনালোকে মৰম দিব, আপোনালোকে চেনেহ দিব, আপোনালোকে আশীৰ্বাদ দিব। তেতিয়াহে আচলতে সুন্দৰ সুন্দৰ পৰিকল্পনাৰে, সুন্দৰ সুন্দৰ আচলতে চিন্তাধাৰাৰে সেই বাইদেৱে আৰু ভৱিষ্যত জীৱনত আগুৱাই যাব পাৰিব, আপোনালোকৰ মৰম আশীৰ্বাদ পালে। শেষতনো কি ক'ম, বাইদেউনো আচলতে কেনেকুৱা কবিতা আবৃত্তি কৰে, নিজৰ সৃষ্টিৰাজিয়ে লিখা যিহেতু, সেইকাৰণে বেছি লেখত ল'বলগীয়া হৈ পৰিছে। অকণমান মই কবিতা এটি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ, শুনি চাব। যদি ভাল পায় এটি লাইক, যদি ভাল পায় এটি কমেণ্ট, আৰু যদি ভাল পায় এটি কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব। শেষতনো কি ক'ম, মই যোৰহাট ভগামুখৰ ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আহক আগমুহূৰ্তত আমি সুন্দৰভাৱে তেওঁ আবৃত্তি কৰা এই কবিতাটো অকণমান শুনিলোঁ। নমস্কাৰ। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰা মই প্ৰিন্সমণি ভূঞা। সুদূৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্যৰ মঞ্চ পোহৰ জোনাকীলৈ অশেষ শুভকামনা জনাই মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। নাৰী। এহাল মানুহৰ দুচকুত এটি নতুন সপোনে পোখা মেলিছিল। ফাগুনৰ ৰঙা ফুলবোৰ ফুলি উঠাৰ সময়তে অকণমানি কপাহ কোমল প্ৰাণ এটি কান্দি উঠিছিল। সেই কান্দোনৰ শব্দই স্বজনৰ মুখত গুজি দিছিল একোটি ফুলীয়া হাঁহি। অকণমানি পৰিজনীয়ে দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ অন্তত এহাল মানুহক দিছিল পিতৃত্ব আৰু মাতৃত্বৰ গৌৰৱ। ক্ষণ বাগৰে, দিন বাগৰে, কপাহ কোমল প্ৰান্তি এদিন চিত পখিলা হৈ উৰে। আন এদিন চিত পখিলাজনীয়ে নিজাকৈ কিছুমান সপোন ৰচে। এসময়ৰ কপাহ কোমল প্ৰান্তিয়ে শিলৰ পোছাক পিন্ধিবলৈ শিকে। বহাগৰ সুবাসত মতলীয়া হৈ বাৰিষাৰ উন্মাদ বানৰ ব্যাকৰণ পঢ়ে। কপালত বেলি এটি আঁকি আৰম্ভ কৰে এক নতুন যাত্ৰা। সেই যাত্ৰাত গৰল গিলিব পৰাকৈ তাই সাহসী হয়। নিজৰ এক পৰিচয় বিচাৰি হাহাকাৰ কৰে। হঠাতে নামি অহা এজাক প্ৰচণ্ড ধুমুহাত হেৰাই যায় তাই কপালৰ বেলি। আৰম্ভ কৰে এক নতুন যাত্ৰা। জীৱনক গ্ৰহণ কৰাৰ চেষ্টাৰে নিজৰ